হেল্ল' বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে এটা আমেজিং ট্ৰিক লৈ আহিছোঁ। চ' আপোনালোকে ভিডিঅ'টো মিছ নকৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আজি আপোনালোকক শিকাম হোৱাটছআপৰ ষ্টেটাছ ভিডিঅ' ইমেজ কেনেকৈ ডাউনলোড কৰে আপোনাৰ SD কাৰ্ডত। চ' মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই কৰি ল'ব পাৰিব নিজে নিজে। হোৱাটছআপটো আপুনি অ'পেন কৰি ল'ব। ষ্টেটাছত যাব, যিকোনো ষ্টেটাছ এটা চাই ল'লেই হ'ল। মই এইটো চালোঁ, এখন ফটো আৰু ইয়াতে চালোঁ, দেখিছে আপোনালোকে। চ' এইটো আপোনাৰ ছেভ হৈছে মেমৰি SD কাৰ্ডত। SD কাৰ্ডত এইটো ছেভ হৈ গৈছে। চ' আপোনাক মই দেখাই আছোঁ, এনেকৈ উলিয়াই চাব লাগিব। আপোনাৰ ফাইল মেনেজাৰত যাব, ফোন মেমৰিত যাব, হোৱাটছআপত যাব, হোৱাটছআপ এইটো হোৱাটছআপ ফোল্ডাৰ থাকে, অ'পেন কৰিব, মিডিয়াত যাব। আপোনাৰ ইয়াতে একো নাহিব, এতিয়া ষ্টেটাছৰ এটা ফোল্ডাৰ হৈ নাহিব আপুনি যেতিয়ালৈকে এইটো ট্ৰিকটো কাম নকৰে। আপুনি অপশ্যনত যাব, আপোনাৰ মেমৰিৰ অপশ্যনত, ছেটিংছত যাব, হেড ছিষ্টেম ফাইল, এইটো আপোনাৰ ফাইলটো ছিষ্টেমৰ ফাইলটো হেড হৈ থকা ফাইলবিলাক যেনেকৈ ঘূৰাই আনিবৰ কাৰণে যিটো কৰা যায়, আপুনি এইটো কৰিব, হেড নকৰাকৈ ৰাখিব। এতিয়া আপোনাৰ এই ষ্টেটাছটো দেখা দিছে। এতিয়া মই যে এতিয়া চালোঁ, এইবিলাক ইমেজ ইয়াতে আহিছে। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব। থেংক ইউ।